নমস্কাৰ বন্ধু বান্ধৱীসকল, মই জিতু গগৈ। আপোনালোকে চাই আছে জিতুছ ৱৰ্ল্ড। সকলোকে এই জিতুছ ৱৰ্ল্ড ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে আৰু এটা ফটোশ্বপ ৰিলেটেড ভিডিঅ' লৈ আহিছোঁ। আজি এই ভিডিঅ'টোৰ পৰা আপোনালোকে জানিব পাৰিব কি ধৰণে এখন পাছপোৰ্ট সাইজৰ ফটো বনোৱা হয় আৰু পাছপোৰ্ট সাইজৰ ফটোখনৰ সাইজ কিমান থাকে। গোটেইখিনি আপোনালোকে এই ভিডিঅ'টোৰ পৰা জানিব পাৰিব। আহক তেনেহ'লে দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে ফটোশ্বপটো খুলি লওক। তাৰ পাছত আপোনালোকে কোনখন ফটোৰ পাছপোৰ্ট ফটোজ বনাব, তো এই পাছপোৰ্ট ফটো বনোৱা ফটোখন আপোনালোকে ইয়াতে ফটোশ্বপত ওপেন কৰি লওক। প্ৰথমতে ফাইলত যাব, ফাইলত গৈ ওপেনত যাব। ওপেনত গৈ আপোনাৰ ফটোখন ক'ত আছে এনেকৈ ফটোখন আপলোড কৰি লওক, মানে ওপেন কৰি লওক। তাৰ পাছত আপোনালোকৰ পাছপোৰ্ট সাইজৰ ফটোটোৰ সাইজ থাকে, এফালে এইটো কাস্টম কৰি ল'ব। কাস্টম কৰি ল'ব, তাৰ পাছত ইয়াত সেন্টিমিটাৰ কৰিব এইটো, তাৰপৰা এইটো 300 থৈ দিব আৰু এইটো হাইটটো দিব আপোনালোকে 3.5 cm আৰু এইটো দিব 3। এখন নৰ্মেল পাছপোৰ্ট সাইজৰ ফটোৰ সাইজটো ইমান থাকে। তো এতিয়া এই ফটোৰ বেকগ্ৰাউণ্ডটো কাটিব লাগিব। মই বেকগ্ৰাউণ্ডটো কটাৰ ভিডিঅ'টো আপোনালোকৰ বাবে বনাই থোৱা আছে আগতে। আপোনালোকে এই ওপৰৰ লিংকটোত গৈ আপোনালোকে এই ভিডিঅ'টো চাই বেকগ্ৰাউণ্ডটো কেনেকৈ কাটে আপোনালোকে শিকি ল'ব পাৰিব। তো মই এতিয়া বেকগ্ৰাউণ্ড কটাটো নেদেখাওঁ, ডাইৰেক্ট আপোনালোকক মই কিমান সাইজত বহাব লাগে আৰু কেনেকৈ এখন A4 শ্বীটত আপোনালোকে পাছপোৰ্ট সাইজৰ ফটোসমূহ বহাব সেইটো দেখাই আছোঁ। দেখিলে এইটো ফটোটো হৈ গ'ল। এইটো আপোনাৰ ইমেজ সাইজত গৈ চাই লওক। এইটো 3 আছে, বহলটো 3 সেন্টিমিটাৰ আৰু হাইটটো আছে আপোনাৰ 3.5 সেন্টিমিটাৰ। এখন পাছপোৰ্ট সাইজত যিমান সাইজটো থাকে ফটোখনৰ ইমানটো সাইজ হৈ গ'ল। এতিয়া এই ফটোখন আমি A4 সাইজত নিবলৈ হ'লে প্ৰথমতে আমি A4 পেজ এটা লৈ লওঁ। তাৰ পাছত আমি এই ফটোখন এটা ডাইৰেক্ট টানি আনি ল'ব পাৰোঁ, নহ'লে আমি ইয়াক Ctrl A কৰি Ctrl C কৰি ইয়াত Ctrl V কৰি পেষ্ট কৰিও আমি ল'ব পাৰোঁ দুটা চিষ্টেমত। তো এনেকৈ লৈ ল'লে, তাৰপৰা লৈ লোৱাৰ পাছত ইয়াত বহাই যাওক। এইটো অল্টাৰ পেষ্ট কৰিব, অল্টাৰ পেষ্ট কৰি মাউছটোৱে টানি দিব, তেতিয়া ডুপ্লিকেট কপি বনি যায়। অল্টাৰ প্ৰেছ কৰিব, মাউছটো টানি দিব, অল্টাৰ প্ৰেছ কৰিব, মাউছটো টানি দিব, অল্টাৰ প্ৰেছ কৰিব, মাউছটো টানি দিব আৰু গোটেইকেইটা ফটো সিলেক্ট কৰি লওক, শিফ্টটো ধৰক আৰু মাউছেৰে ক্লিক কৰি যাওক। তাৰপৰা ওপৰত থকা এইটোৱে সমান কৰি দিব আৰু ইয়াত দেখিছে যিটো ইয়াতে ক্লিক কৰি দিয়ক, তেতিয়া সমান ডিষ্টেঞ্চটো পাই গ'ল ইয়াত। এতিয়া আপুনি এইটো Ctrl E কৰি গ্ৰুপ কৰি দিব পাৰে, গ্ৰুপ কৰি আপোনালোকে এইটো টানি পিনে গোটেই পেজটো আপোনালোকে ভৰাই দিব পাৰে। আকৌ চেম ইয়াতে এনেকৈ মিলাই এইটো সমান কৰি দিব। এইটো দেখিলে বেছি টাইম নালাগে, পটককৈ হৈ যায়। এনেকৈয়ে পাছপোৰ্ট সাইজৰ ফটো বনোৱা হয়। ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব আৰু যদি চেনেলটো নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো ঠিক আছে, আজিৰ ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ।